কাৰ্বি আংলঙৰ সদৰ চহৰতে পৰিষদ চৰকাৰ তথা জিলা প্ৰশাসনৰ নাকৰ আগত সন্দেহযুক্ত অবৈধ বাংলাদেশী চহৰৰ সোঁমাজতে ৫ শতাধিক পৰিয়ালৰ বাসগৃহ তাৰালাংছত পৰিষদৰ ইএম অমৰ সিং টিছৰ পৰিদৰ্শন কৃষি বিভাগৰ পৰা ভিআইপি পাৰ্কিংৰ বাবে 50 লাখ আৰু ভিআইপি ৰেষ্ট হাউচ নিৰ্মাণৰ বাবে ধাৰ্য 5 কোটি প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ পুতলিকা দাহ জিএসটি বুজা ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ বৰ্ধিত মূল্যৰ বিপক্ষে প্ৰতিবাদ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্জয় তাতাৰানপিয়ে এতিয়া আহিছো প্ৰথমটো খবৰলে সমগ্ৰ অসমতে অবৈধ বাংলাদেশী সংস্থাপনক লৈ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ সংগ্ৰাম অব্যাহত থকাৰ মাজতেও আন জিলাৰ তুলনাত কাৰ্বি আংলঙত এই সন্দৰ্ভত প্ৰায় নিৰীপ স্থিতি প্ৰদৰ্শন কৰা দেখা গৈছে যেন কাৰ্বি আংলঙত বিদেশী নামৰ কোনো অস্তিত্বই নাই যদিও বৃহস্পতিবাৰে 9 নৱেম্বৰত KYO অৰ্থাৎ কাৰ্বি ইউথ অৰ্গেনাইজেশ্যনৰ নেতৃত্বই ডিফু চহৰৰ ৰংনিহাং বি এলেকাৰ ডিফু নৈৰ পাৰত বসতি স্থাপন কৰা ৫ শতাধিক সন্দেহযুক্ত অবৈধ বাংলাদেশীৰ এলেকাত এক সৰজমিন তদন্ত কৰে জিলাখনৰ মুখ্য সদৰ চহৰ ডিফু নৈ পাৰত এয়া ৰংনিহাং পথাৰ কিন্তু কোনে ক'ব এয়া ডিফু চহৰৰে এটা এলেকা ৫ শতাধিক পৰিয়ালৰ বাসস্থান এই ৰংনিহাং পথাৰলৈ চাই আপোনালোকৰ লাগিছে নে যে এয়াই আমাৰ সকলোৰে চিনাকি ডিফু চহৰ নাই এনে লাগিছে যেন এয়া ৰাজ্যৰ কোনো চহৰাঞ্চলৰ বৃহৎ এখন গাঁও আৰু দুৰ্ভাগ্যজনকভাৱে অবৈধ বাংলাদেশী সকলৰ এই বৃহৎ এলেকা আমাৰ ডিফু চহৰতে আছে তাতোকৈ তাৎপৰ্যপূৰ্ণ কথা যে মাত্ৰ 5 বছৰৰ ভিতৰতে কাঠফুলাৰ দৰে ৰাতাৰাতি বাঢ়ি যোৱা 5 শতাধিক বাসগৃহৰ কাৰণে আছে পৰ্যাপ্ত পৰিমাণে চৰকাৰী সকলো সা সুবিধা এয়া চাওক চহৰখনৰ 5 নম্বৰ ৱাৰ্ড এলেকাৰ অন্তৰ্গত ৰংনিহাং পথাৰ নিবাসীৰ বাবে 2012-13 চনতে আমাৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ICDS গ্ৰাম্য আঁচনি অধীনত আংগনৱাড়ী কেন্দ্ৰ দিছে এনে কেন্দ্ৰ জিলাখনৰ অন্যান্য পিছপৰা এলেকাত হাজাৰ দৰিদ্ৰ এলেকাৰ ৰাইজে বিচাৰিও পোৱা নাই অথচ আমাৰ চৰকাৰ ইমান দৰত এই সকল লোকলৈ কিন্তু কিয় আৰু সেই বুলি আপুনি বা মই কোনোৱে এই সন্দৰ্ভত অবৈধ বুলি প্ৰমাণ কৰিবলৈ যথেষ্ট আহুকলত পৰিব লাগিব কিয়নো এওঁলোক যে কোনো পধ্যে অবৈধ নহয় অৰ্থাৎ চৰকাৰী নথিপত্ৰসহ 100% যে বৈধ নাগৰিক তাক প্ৰমাণ কৰিবলৈ কোৰ্ট এফিডেভিটৰ পৰা আদি কৰি ভোটাৰ আইডি লৈকে সকলো তথ্য মজুদ আছে কাৰ্বি আংলং জিলাৰ যে নাগৰিক নহয় তাক প্ৰমাণ কৰিব নোৱাৰাকৈ আছে সকলো তথ্য তাৎপৰ্যপূৰ্ণ যে কাৰ্বি ইউথ অৰ্গেনাইজেশ্যনৰ সাধাৰণ সম্পাদক CM তেৰণৰ নেতৃত্বত যোৱা দলটিৰ লগতে আমাৰ কাট নিউজৰ কেমেৰাৰ সন্মুখত এওঁলোকে এইদৰে নিজৰ বৈধতা প্ৰমাণ কৰিব পৰা সকলো তথ্য প্ৰদৰ্শন কৰে আপোনাৰ নামটো সফিকালি আচ্ছা আপোনাৰটো ইয়াতে জনম হৈছে আগতো ইমান মানুহ নাই 10 ঘৰে আছিলে মোটই থাকা হতাই 10 ঘৰে আছিলে এ নেকা 10-12 ঘৰ এনেকৈ 10-12 ঘৰ ধৰি লওক 10-12 ঘৰ আছে এতিয়া ইমান ঘৰ হৈ গ'ল এতিয়াতো আপোনাক লিজ আছে ইয়াত নহয়তো কিছুমান নগাঁও চাইডৰ কোনোবা হেৰাগা ডবগা এইবিলাক লিজ লৈ থাকা নিজৰ মাটি বাৰী কাৰো ইয়াত কাৰো নাই ডবকা নগাঁও এনেকৈ বহুত হৈ থাকে না কিছুমান 10 বছৰ 20 বছৰ কিছুমানটো ভাড়া ঘৰত থাকে জিন্দগী গ'ল ইয়াতে ল'ৰা ছোৱালী বিয়া দিছে ইয়াতেই থাকি আছে কিন্তু নিজৰ মাটি বাৰী নাই লিজ মাটি আৰু কিছুমান ভাড়া ঘৰত তেনেকৈ থাকিছে কিন্তু এইদৰে চৰকাৰী সা সুবিধাসহ এই 5 বছৰৰ ভিতৰত গজগজীয়া হৈ কেনেকৈ বহিব পাৰিলে এই সকল লোক কোনেনো ইমান ধুনীয়া দলিচা পাৰি দিলে এওঁলোকক এইদৰে চহৰৰ অন্তঃস্থলত বহিবলৈ পালে এই পৰিপ্ৰেক্ষিতত উল্লেখ কৰা বাঞ্ছনীয় হ'ব যে জিলাখনৰ বহু স্থায়ী নাগৰিক তথা কাৰ্বিসকলে ঘৰ বান্ধিবলৈকে ভূমিৰ অভাৱত চৰকাৰী সংৰক্ষিত বনাঞ্চলত দখল কৰিবলৈ গৈ বনকৰ্মী আৰু আৰক্ষীৰ পৰা খেদা খাবলগীয়া হৈছে মাৰপিটৰ দৰে অতি সহ্য হ'বলগীয়া হৈছে কিন্তু এওঁলোক বিনা বাধা বিনা শংকাই সম্পূৰ্ণ চৰকাৰী ৰক্ষণাবেক্ষণত
জীৱন অতিবাহিত কৰি আহিছে কংগ্ৰেছী শাসক চৰকাৰৰ মৰমত গুজেই গজালি হৈ পৰা এই সকল লোক বৰ্তমান পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ আমূলতো সেই একে ৰক্ষণাবেক্ষণ গতিকে অনাগত ডিসেম্বৰ মাহত চূড়ান্ত হ'বলগীয়া এনআৰচিত এওঁলোক যে 100% বৈধ নাগৰিক বুলি প্ৰমাণিত হ'বই যে হেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে কিন্তু সেই বুলি জিলাখনৰ হাজাৰ বিজাৰ ছাত্ৰ তথা সামাজিক সংগঠনে এই ক্ষেত্ৰত হাত হাবতি বহি থাকিবনে জিলাৰ উঠি অহা নৱপ্ৰজন্মৰ অদূৰ ভৱিষ্যতৰ স্বাৰ্থত এবাৰো সন্দেহৰ আঙুলি তুলি তদন্ত কৰি ইয়াৰ গুৰিলৈ যাবলৈ কোনেও চেষ্টা নকৰিবনে আজি যেনেকৈ কাৰ্বি ইউথ অৰ্গেনাইজেশ্যনৰ নেতৃত্বই নিজাববীয়াকৈ প্ৰাথমিক তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি সামাজিক দায়িত্ব পালন কৰিলে আৰু উক্ত প্ৰশ্নত আপোনালোকৰ দৰে সচেতন ব্যক্তিসকলৰ বাবে আৰু এই উত্তৰ দিয়াৰ কাম চৰকাৰ তথা জিলা প্ৰশাসনৰ কাৰণ ভৱিষ্যত সুৰক্ষাৰ দায়িত্ব আমাৰ সকলোৰে কেমেৰা পাৰ্সন ষ্টেফন টেৰনৰ সৈতে মংগল সিং ইংহিৰ ৰিপৰ্ট কাট নিউজ অনাগত কেইটামান বছৰৰ ভিতৰত সাংস্কৃতিক ক্ষেত্ৰত তাৰালাংছৰ ব্যাহিক ৰেহৰূপ সলনি হ'ব হয় বৃহস্পতিবাৰে 9 নৱেম্বৰত জিলা কৃষি বিভাগৰ অধীনত তাৰালাংছত থকা জননেতা চেমছন সিং ইংটিৰ পাৰ্ক পৰিদৰ্শন কৰিবলৈ গৈ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছয়ে ভিআইপি পাৰ্কিংৰ স্থান আৰু ভিআইপি ৰেষ্ট হাউচ নিৰ্মাণৰ কথা ঘোষণা কৰিছে ঘোষণা মতে ভিআইপি পাৰ্কিংৰ বাবে 50 লাখ আৰু ভিআইপি ৰেষ্ট হাউচ নিৰ্মাণৰ বাবে জিলা কৃষি বিভাগৰ পৰা ধাৰ্য কৰিছে উল্লেখ্য সাংস্কৃতিক ক্ষেত্ৰ তাৰালাংছত পৰিদৰ্শনৰ কালত কাৰ্যবাহী সদস্য অমৰ সিং টিছক লগ দিয়ে কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপি প্ৰদীপ ডিফুসা পৰিষদৰ সদস্য লুন সিং টেৰন কাৰ্বি কালচাৰেল সোসাইটিৰ সভাপতি চন্দ্ৰ সিং ক্ৰো কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তা ৰাম সিং হানছে উদ্যান বিভাগ অৱসৰপ্ৰাপ্ত বিষয়া টিমথি দাস হানছে আৰু ডিফু টাউন কমিটিৰ প্ৰাক্তন অধ্যক্ষ মোহন সিং টিছ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে দেশবাসীক জিএসটিৰ অপৰিকল্পিত বোজা ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ বৰ্ধিত মূল্যৰ বিপক্ষে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে 9 নৱেম্বৰত কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰে ৰাজ্যৰ ৰাজধানী গুৱাহাটীত প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মী তথা সদস্য বিষয়াসকলক বিজেপি চৰকাৰে কৰা গ্ৰেপ্তাৰৰ প্ৰতিবাদতে কংগ্ৰেছে দাহ কৰে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কাৰ্যত কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন বিধায়ক বিদ্যা সিং ইংলেং প্ৰাক্তন বিধায়ক ক্লেংডুং ইংটি কাৰ্বি আংলং মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী কাছাং টেৰাংপি প্ৰমুখ্যে নেতাসকলে যোগদান কৰে all over India by Assam GST are meeting the door la GST are meeting the door Nitum Prakton Mukhomonti Tonu Gogoi Nituma President Manoniya Ripun Bora Alang Nitum Dhorna Doro je GST Pakomangi jitu nike 28% GST jitu ke pakipi laso bang Pakom bek nangi kalite Nitum kitu ka munia tum aja jala hormu ke chonamji ab asalwa ilitum kisum tika sondui laso jane si pinindilitum hala dak dhorna ke dohut Assam government Sarbananda Sonowal and the Tita nilitum afan alida do phana RSPF laso ke protest bana jone si la alege the do phan nilitum Sarbananda Sonowal la benke Himanta Biswa Sharma la benke ki ko Narendra Modi afan nilitum ibiji baning ke pigo nilitum Patimi betan nilitum hala demonetization of the black de palono apne pini nilitum dhorna pangjengo ain sosela kurire tekan ke pakom ke pilan ke nilitum bang tuke dhorna dogami program and bomi বগা পাথৰ ভৰ্তি ট্ৰাক জব্দ অসম মেঘালয় সীমান্তৰ পৰা জব্দ বগা পাথৰ কঢ়িওৱা ট্ৰাক হামৰেন চেন্ট্ৰেল ৰেঞ্জৰ বন বিষয় বগা পাথৰ ভৰ্তি ট্ৰাক জব্দ কৰে পশ্চিম কাৰ্বি আংলং জিলাৰ মকৈৰামৰ পৰা বগা পাথৰ নি থকা অৱস্থাত ML04 B1161 নম্বৰৰ LP ট্ৰাক জব্দ কৰে হামৰেন বন বিভাগে বগা পাথৰ সৰবৰাহকাৰীয়ে বিগত সুদীৰ্ঘ দিনে বিনা অনুমতি বা চালান অবিহনে বগা পাথৰ বহিৰাজ্যলৈ চালান কৰি আহিছিল বৈঠালাংছৰ পৰা জাছন ইংহিৰ ৰিপৰ্ট কাট নিউজ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো সমু বাণিজ্যিক বিৰতি
Surkimi outlet opposite LDRB Difu Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sanesh normal facial only Rs 1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে ডিফু ইলেক্ট্ৰিচিটি বৰ্ডৰ সন্মুখৰে সাংস্কৃতিক ক্ষেত্ৰত তাৰালাংচলৈ যাবলগীয়া পথটি ইতিমধ্যে আৰম্ভ হৈছে সম্প্ৰসাৰণ কাৰ্য হয় বিজেপি চৰকাৰৰ দিনত অন্তত এখন মৌখিক পথেৰে কাৰ্বি সাংস্কৃতিক ক্ষেত্ৰত তাৰালাংচলৈ যাব পাৰিব সাংস্কৃতিক প্ৰেমী ৰাইজে ধুলিয়েৰি পথেৰে নহয় এইদৰে ইতিমধ্যে পথটি সম্প্ৰসাৰণ কাৰ্য আৰম্ভ কৰা দেখি সকলো পথচাৰীয়ে আশা কৰিছে যে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত অন্তত ফৰকাল আকাশৰ তলেৰে যোৱা মৌখিক পথটিৰে ৰাইজে যাতায়াত কৰিব পাৰিব বিগত কেইবা বছৰৰ আগতে কেন্দ্ৰীয় চৰকাৰ আৰু সহস্ৰ সংগঠন UPDSৰ মাজত হোৱা চুক্তি MOS অনুসৰি কেন্দ্ৰীয় চৰকাৰে জিলাখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়োৱা বিশেষ পেকেজৰ অন্তৰ্গত পুঁজিৰে নিৰ্মাণ কাৰ্য সম্পন্ন কৰা হ'ব কিন্তু নিৰ্মাণ কাৰ্য আৰম্ভ কৰিবলৈ গৈ কিছু আহুকালত পৰিবলগীয়া হৈছে পথটিৰ দুয়োকাষে থকা বাসগৃহসমূহক লৈ কিয়নো অধিকাংশ বাসগৃহৰ বাউণ্ডাৰীৰ বেৰা পথৰ কাষলৈ একেবাৰে আগবাঢ়ি অহা বাবে বাসগৃহ কেইটিৰ গেট পকি বেৰা আদি ভাঙি নিবলগীয়া হৈছে আৰু কাৰ্যৰ গতি হেয়ে ঠাই ঠাই মন্থৰ হোৱা সম্ভাৱনা পৰিলক্ষিত হৈছে মঙ্গল সিং প্ৰ ৰিপৰ্ট কাট নিউজ আমৰি কাৰ্বি উন্নয়ন পৰিষদৰ দুৰ্নীতিৰ বিৰুদ্ধে আৰু ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক 2017ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই নগাঁও জিলা উপায়ুক্তক কাৰ্যালয়ৰ সন্মুখত 5 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিলে সদৌ নগাঁও কাৰ্বি ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত ছাত্ৰ সন্থাই নগাঁও জিলা উপায়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে
কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা দুখনৰ বাদে ৰাজ্যৰ আন স্থানত বসবাস কৰা কাৰ্বিসকলৰ শৈক্ষিক আৰ্থিক আৰু শৈক্ষিক ইত্যাদিৰ দিশত উন্নয়ন সাধনৰ বাবে বিগত কংগ্ৰেছ নেতৃত্বাধীন অসম চৰকাৰে 2010 চনৰ 30 নৱেম্বৰত ইন্দ্ৰেশ্বৰ তেৰণৰ নেতৃত্বত আমৰি কাৰ্বি উন্নয়ন পৰিষদ গঠন কৰে আৰম্ভণিতে পৰিষদখনৰ কাৰ্য পৰিচালনা ঠিক ঠাকে সম্পাদন হৈ আহিলেও পৰৱৰ্তী 2013-14 আৰু 2014-15 বিত্তীয় বৰ্ষত অসম চৰকাৰে অনুমোদন দিয়া 14 কোটি 20 লাখ টকা কাৰ্যকৰী কৰা দেখা নগল বিপৰীতে ভুৱা ব্যৱহাৰিক প্ৰমাণ পত্ৰ দি আঁচনিৰ প্ৰকৃত হিতাধিকাৰীক দিবলগীয়া সমুদায় টকা আত্মসাৎ কৰি পেলালে হেয়েহে এনে দুৰ্নীতিমূলক কাৰ্যত লিপ্ত দুৰ্নীতি সম্ৰাট অধ্যক্ষ ইন্দ্ৰেশ্বৰ তেৰণ তথা তেওঁৰ সহযোগী তথা উপাধ্যক্ষ ৰানুমাই তেৰণপিকে ধৰি কেইবাগৰাকী নেতাক কৰায়ত্বৰ দাবী তোলে ছাত্ৰ সন্থাই লগতে অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়নৰ প্ৰাধিকৰণৰ বিধেয়ক কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া আৰু চন্দ্ৰপুৰ উন্নয়ন খণ্ডক সামৰি লোৱা হয় ছাত্ৰ সন্থাৰ আশংকা যে বিধেয়কখনে ভূমিপত্ৰ কাৰ্বি লগতে তিৱা ৰাভাকে ধৰি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সামাজিক সাংস্কৃতিক তথা ৰাজনৈতিক ক্ষেত্ৰত খেলিমেলি সৃষ্টি কৰাৰ লগতে বিভিন্ন আঁচনি ৰূপায়ণৰ নামত ভূমিহীন অৱস্থা সৃষ্টি কৰাৰো আশংকা কৰি সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাই উক্ত বিধেয়কখন খাৰিজ কৰাৰ দাবীৰে অৱস্থান ধৰ্মঘট কৰে আজি শেষৰ দিনা সোনাপুৰ ৰাজচক্ৰৰ সন্মুখত ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটি কাৰ্বি আংলং শাখাৰ উদ্যোগত নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডংহাপৰ দুখীয়া ৰাইজক 9 নৱেম্বৰত বিতৰণ কৰিলে সাহায্য সামগ্ৰী ডংহাপ ইংলিছ এলপি স্কুলত অনুষ্ঠিত সভা এখনত বিতৰণ কৰা হয় সাহায্য সামগ্ৰীসমূহ বিজেপি লোকেল কমিটিৰ সভাপতি জীবন তেৰণৰ সভাপতিত্বত অনুষ্ঠিত সামগ্ৰী বিতৰণৰ সভাত ভিডিসি অধ্যক্ষ জ্যোতি টিমৌ ভিডিসি কৰ্মী ৰূপসিং বে বিজেপি হাওৰাঘাট ব্লক মণ্ডল কমিটিৰ সভাপতি প্ৰবীণ তেৰণ ডেনগাঁও স্পৰ্ট এছ'চিয়েশ্যনৰ সম্পাদক ধৰম ক্ৰ ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ কাৰ্বি আংলং শাখা সাধাৰণ সম্পাদক বৰসিং ফাংচো উপসভাপতি সীতাৰাম দৰ্জী সদস্য কৰ্মী যথাক্ৰমে খৰসিং টিমৌ জুলি টিছপি প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকে ৰবিন বে ৰিপৰ্ট কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ